পুৱা উঠিয়ে এই অস্তপাত হাতত লোৱাটো সকলো তিৰোতা বা ছোৱালীবিলাকৰ অভ্যাস এটা হৈ পৰিছে ন মোৰো সেই উঠিয়ে মানে ঝাৰুডাল হাতত লোৱাই যায় আৰু ইফালে আজি শনিবাৰ পুতলাৰ স্কুল বন্ধ যোৱা ৰাতিৰ পৰা একদম বহুত বৰষুণ সেই ওপৰত ফেন তলত তাই কাপোৰ লৈ শুয়ে আছে আৰু পুৱা উঠিয়ে আমাৰ ইয়াতে বেলেগ দেখা নাপালেও মানে বান্দৰকেইটা দেখা পাবই সিহঁতে মানে ৰাতি কি হৈছে কি হোৱা নাই পুৱাই খবৰ ল'ব আহে ইফালে আমাৰ চিম্বা সিহঁতক দেখা পালে একদম নেৰা নেপেৰা ইফালে দৌৰে সিফালে দৌৰে আৰু ৰাতিয়ে ভেকুলী চাগে বাৰান্দাত আহিছিল সি চাগে ৰাতি বাহিৰত থাকে তাকে ভেকুলী মাৰি থৈ দিয়া আছে উঠিয়ে দেখা পাইছোঁ মানে একদম বেয়াও লাগি আছে ভেকুলী ভালেকেইটাও মাৰিলে সি আৰু আজি ডাঙৰজনীৰ স্কুল আছে সৰুজনীৰ নাই এওঁ স্কুলত থ'ব গৈয়ে মানে হোটেলত বোলে গৰম গৰম গজা পালে সেইকাৰণে লৈ আহিল মই গজা ভাল পাওঁ মানে বহুত খাই আৰু ইফালে আমাৰ বাহিৰৰ ফালে এটা বাথৰুম বনাই আছে বাথৰুম আৰু লেট্ৰিন বাহিৰৰ ফালেও লাগে যে সেইকাৰণে আৰু পুতলাক আজি মানে এয়া চকুচ দিম এতিয়া পুৱাৰ কাৰণে চকুছে গাখীৰে আৰু এইফালে গজা আৰু লাল চাহ গাখীৰ গৰম কৰিলোঁ কিন্তু আমাৰ মানে যিখিনি গাখীৰ মানুহজনে দিয়ে ইমান ধুনীয়া তাৰ পৰা মানে মই চামনি 3বাৰমান উঠাব পাৰোঁ আৰু সেই চামনিৰে মই ঘি বনাওঁ থৈ দি দিওঁ 4 দিন বা 5 দিনৰ মূৰত ঘি বনাওঁ অকণমান হয় দুজনীৰ কাৰণে হৈ যায় আৰু যিকোনোতে দিব পৰা বৰ ধুনীয়া গাখীৰ দিয়ে তেওঁ কি বনাইছা মাছা 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 বনাইছে আমাৰ মাছা ইন দা বেড না ও আছে আকৌ তাই চাবলৈ হ'ল বোলে চাও মা মাছা মাছা ফালে আমাৰ চিম্বাৰ খোৱাৰ ষ্টাইলটো চাওকচোন জলপান ওকে আজি জলপান বনাম ছোৱালীৰ ডিমাণ্ডত এয়া বনি চাউলটো মানে পানীত অকণমান সময়ৰ কাৰণে জিকাই থৈ দিছোঁ আৰু ইফালে মিস্ত্ৰী বোলে বুট ভাজি খায় বুটটো আছিল জেঠ মাহৰ নামৰ কাৰণে বুট থাকেই আৰু ঘৰত এইকেইদিন সিহঁতে কাম কৰি আছে তো বুট ভাজি আৰু চাহ দিম লাল চাহ সিহঁতক খাই ভাল পাব জ্বলা অকণমান বেছিকৈ দিম ইফালে জলপানো হ'ল ছোৱালীও খালে